দিগন্ত বৰুৱা ডাঙৰীয়া দেৱে ইয়াৰ লগে লগে বিপিন চন্দ্ৰ ডেকাক মই অনুৰোধ জনাইছোঁ তেখেত যাতে মঞ্চত আহি তেখেতৰ পতাকা গ্ৰহণ কৰে। এইবাৰ হৰিচিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত গোপাল চন্দ্ৰ বড়োক মই আমন্ত্ৰণ জনাইছোঁ। তেখেত ১ নং শিঙিমাৰীৰ বাৰীৰ বাসিন্দা। তেখেতক ভূমিৰ পট্টা প্ৰদান কৰিব আমাৰ সন্মানীয় অতিথিয়ে। এয়া গোপাল চন্দ্ৰ বড়ো। তাৰিখত ৰতন চন্দ্ৰ ৰাভা ডাঙৰৰ হাতৰ পৰা তেখেতে মাটিৰ পট্টা গ্ৰহণ কৰি আছে। এইবাৰ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ ৩০ দৈমাৰী ডাঙৰীয়া। তেখেতক ননৈচাৰ ফাংৰ সন্মানীয় পাৰিষদ তথা আমাৰ ভূমি উপদেষ্টা মাৰি তেখেত টুটুলাপাৰা নিবাসী আৰু তেখেতক এয়া কলটপ্পু ডাঙৰীয়াই ভূমিৰ পট্টা প্ৰদান কৰি আছে। ইয়াৰ লগে লগে আমি ৫জন জ্যেষ্ঠ নাগৰিকক ১০,০০০ টকাকৈ এককালীন সাহায্যৰ তেখেতক আমাৰ সন্মানীয় মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াই আনুষ্ঠানিকভাৱে ১০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰিছে। ইয়াৰ লগে লগে তিখাৰু বড়ো ডাঙৰীয়াক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। এয়া মঞ্চত তেখেতক আমাৰ সন্মানীয় অতিথিৰ পৰা ১০,০০০ টকাৰ যি এককালীন সাহায্য প্ৰদান কৰা হৈছে সেয়া আনুষ্ঠানিকভাৱে তেখেতে গ্ৰহণ কৰিছে। আমাৰ মাজত এতিয়া চেক ল'বলৈ যদি উপস্থিত নাই তেওঁলোকৰ নামটো মই ঘোষণা কৰি দিব বিচাৰিছোঁ। যোগেশ্বৰ বৰুৱা, তেখেতক ১০,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব আমাৰ সন্মানীয় অতিথিবৃন্দ। এয়া মঞ্চত ঋতুমণি বড়ো। ইয়াৰ লগে লগে মহিমা বসুমতাৰী সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। মহিমা ইয়াৰ লগে লগে শ্ৰেয়া দেৱনাথক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগে লগে ৰূপকুমাৰ মণ্ডলক মই মঞ্চত আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ পিতৃৰ সৈতে আহিছে আৰু সন্মানীয় আমাৰ অতিথিবৃন্দৰ পৰা যি ১০,০০০ টকাৰ এককালীন সাহায্য সেয়া গ্ৰহণ কৰিছে। ইয়াৰ পিছত আমি আগবাঢ়ি এইবাৰ অতিথিৰ পৰা সাহায্য গ্ৰহণ কৰিছে আমাৰ সন্মানীয় অতিথিৰ পৰা এয়া মঞ্চত গোপাল কছাৰী।